নমস্কাৰ দেশৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ এই ভিডিঅ'টি আপোনালোকলৈ আগবঢ়ালোঁ। আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ জানক এই ভিডিঅ'টি সম্পূৰ্ণকৈ চাওক, মনোযোগেৰে চাওক আৰু জানক ৰাতি 9 বজালৈকে বিশ্বত কিমান কৰোনা ভাইৰাছত আক্ৰান্ত হ'ল, কিমানৰ মৃত্যু হ'ল আৰু কিমান সংখ্যক ভাল হৈছে। ৰাতি 9 বজালৈকে 30 এপ্ৰিলত বিশ্বত কৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা হৈছে গৈ 32,49,807 জনৰ। মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে গৈ 22,09,453 জনৰ। আটাইতকৈ বেছি লোক মৃত্যু হৈছে আমেৰিকাত, য'ত নেকি 61,849 জনৰ বৰ্তমানলৈকে মৃত্যু হৈছে। আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছে আমেৰিকাতেই। 10,67,372 জন লোক ইতিমধ্যে আমেৰিকাত আক্ৰান্ত হৈছে। যেন বিধ্বংসী ৰূপ ধাৰণ কৰিছে এই কৰোনা ভাইৰাছে আমেৰিকাত। ক্ৰমান্বয়ে বাকী দেশবোৰত হৈছে। স্পেইনত ছেকেণ্ডত স্পেইন আছে, য'ত নেকি 24,543 জন ইতিমধ্যে মৃত্যু হৈছে। ইটালীত 27,682 জনৰ মৃত্যু হৈছে। ফ্ৰান্সত 24,087 জনৰ মৃত্যু হৈছে। চীনত 4,633 জনলৈ বৃদ্ধি পাইছে। ইৰাণত 6,080 জন মৃত্যু হৈছে। ইংলেণ্ডত 26,097 জন ইতিমধ্যে এতিয়ালৈকে মৃত্যু হৈছে। বাংলাদেশত 168 জনৰ মৃত্যু হৈছে। পাকিস্তানত 358 জনৰ মৃত্যু হৈছে। নেপালত বৰ্তমানলৈকে এজনো মৃত্যু হোৱা নাই। ৰাছিয়াত ইতিমধ্যে 173 জনৰ মৃত্যু হৈছে। গ্ৰীচত 140 জন হৈছে। জাপানত হৈছে 425 জন আৰু ভাৰতবৰ্ষত হৈছে 1119 জন। তাৰ পাছত জানক দেশসমূহৰ পিছতে আমাৰ ভাৰতবৰ্ষৰ বিশেষ কিছুমান ৰাজ্যত হোৱা আক্ৰান্তৰ সংখ্যা। আৰু আমাৰ অসমত এতিয়ালৈকে আক্ৰান্তৰ সংখ্যা হৈছে গৈ 41 জন। মহাৰাষ্ট্ৰত 9,915 জন। তামিলনাডুত 2,323 জন। দিল্লীত 3,439 জন। তেলেংগানাত 1,016 জন। ৰাজস্থানত 2,554 জন। উত্তৰ প্ৰদেশত 2,134 জন। কেৰালাত 889 জন। অন্ধ্ৰপ্ৰদেশত 1,403 জন। মধ্যপ্ৰদেশত 2,625 জন। গুজৰাটত 4,359 জন। ক্ৰমান্বয়ে এনেকৈ আমাৰ দেশতো ৰাজ্যসমূহত দিনক দিনে এই ভাইৰাছৰ প্ৰকোপ বাঢ়িবলৈ লৈছে। তাৰো ভিতৰত ইমান বেয়া খবৰবোৰৰ মাজতো আমাৰ বিশেষকৈ কিছুমান আমাৰ অসমৰ কাৰণে কিছুমান ভাল খবৰো আছে। ওদালগুৰি 4 জন যিহেতু নতুন ব্যক্তি ওলাইছে, আমাৰ যি নতুন COVID-19ত ওলাইছে, তাৰ বাহিৰেও ওদালগুৰি জিলাৰ 354 গৰাকী ব্যক্তিৰ 28 দিনৰ হোম কোৱাৰেণ্টাইন সমাপ্ত হৈছে। ওদালগুৰি জিলালৈ বহিৰাজ্যৰ পৰা আহিছিল এইসকল লোক। জিলাখনৰ 6টা প্ৰৱেশ পথত স্থাপন কৰা হৈছে পৰীক্ষা কেন্দ্ৰ। ওদালগুৰি চহৰতো বহিঃজিলাৰ পৰা অহা যাত্ৰীসকলক পৰীক্ষা কৰি থকা হৈছে। জিলাখনৰ বিভিন্ন গাঁৱলৈ আশা কৰ্মীসকলে গৈ যাত্ৰী তথা লোকসকলৰ স্বাস্থ্যৰ বুজ লৈ আছে। জিলাখনত এতিয়ালৈকে 127 গৰাকী লোকৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ পঠোৱা হৈছে। ইয়াৰে 121 গৰাকী লোকৰ ফলাফল আহিছে নিগেটিভ। ভাল খবৰ, 6টা নমুনাৰ ফলাফল এতিয়াও আহিবলৈ বাকী আছে। জিলাখনত আছে 83খন বিচনাযুক্ত 6টা কোৱাৰেণ্টাইন কেন্দ্ৰ। জিলাখনত আছে 145খন বিচনাযুক্ত 6টা ক'ভিড কেয়াৰ কক্ষ। জিলাখনত আছে 170খন বিচনাযুক্ত 19টা নন ক'ভিড কক্ষ। জিলাখনত 36খন আইচলেশ্যন বিচনা, 5খন ICU বিচনাযুক্ত এখন বিশ্ববিদ্যালয় আছে। দেশত কৰোনা সংকটৰ মাজতে আহিছে এক ভাল খবৰ। স্বাস্থ্য মন্ত্ৰালয়ে বৃহস্পতিবাৰে সদৰি কৰা তথ্য অনুসৰি COVID-19ত আক্ৰান্ত লোকসকলৰ মাজত সুস্থ হৈ উঠা সকলৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। এইটো এটা খুব
আমাৰ কাৰণে দেশৰ কাৰণে ভাল খবৰ। স্বাস্থ্য মন্ত্ৰালয়ৰ যুটীয়া সচিব লৱ আগৰৱালে কয়, টোটেল ৰিকভাৰী অৰ্থাৎ কৰোনা আক্ৰান্তসকলৰ ভিতৰত সুস্থ হৈ উঠা লোকৰ হাৰ হৈছেগৈ 25.18% আৰু এই হাৰ প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে। এয়া এক ভাল খবৰ। দুসপ্তাহৰ আগত এই হাৰ আছিল 13%। যুটীয়া সচিবগৰাকীয়ে আৰু কয় যে বৰ্তমানলৈ 8,324 জন লোক সুস্থ হৈ উঠিছে। 33,000ৰো অধিক লোক এই পৰ্যন্ত COVID-19ত আক্ৰান্ত হৈছে আৰু 1,000ৰো অধিক লোক এই ভাইৰাছৰ ফলত মৃত্যু হৈছে। কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা লকডাউনৰ পূৰ্বে 3.4 দিনত দুগুণ বৃদ্ধি পাইছিল, কিন্তু লকডাউনৰ পাছত এই সময় 11 দিন হৈছেগৈ। তেওঁ লগতে সদৰি কৰে যে ভাৰতৰ COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱাসকলৰ ভিতৰত 65% পুৰুষ আৰু 35% মহিলা। আৰু এই সংকটৰ প্ৰতি লক্ষ্য ৰাখি যোৱা 5 দিনত প্ৰতিদিনে প্ৰায় 49,000 লোকক কৰোনা পৰীক্ষা কৰা হৈছে। গতিকে বিশেষভাৱে পুৰুষকেহে যেন সংহাৰী ৰূপ ধাৰণ কৰাৰ লক্ষণ দেখিবলৈ পোৱা গৈছে এই COVID-19ৰ। এইখিনিতে 31 নং CRPF বেটেলিয়ানৰ জোৱান টিয়ক গোৱালগাঁৱৰ যুৱক কৰ্মসূত্ৰে দিল্লীত থকা দেৱজিৎ বৰুৱা কৰোনা ভাইৰাছত আক্ৰান্ত হৈ যোৱা 23 এপ্ৰিল তাৰিখৰ পৰা দিল্লীৰ এটা কোৱাৰেণ্টাইন কক্ষত আছে যদিও ক্ৰমে সুস্থ হৈ উঠিছে জোৱানজন। প্ৰতিবেদনৰ অনুসৰি প্ৰতিবেদকৰে হোৱা এক টেলিফোনৰ বাৰ্তালাপত জোৱান বৰুৱাই এই কথা জানিবলৈ দিছে। তেওঁ কয় যে যোৱা 15 এপ্ৰিল তাৰিখৰ পৰা কৰ্তব্যত থকা অৱস্থাত জ্বৰ, কাহ আদি আক্ৰান্ত হৈছিল। ফাৰ্মাচীত জ্বৰ, পানী লগা আদি টেবলেট কিনি সেৱন কৰি সাময়িকভাৱে আৰোগ্য পাইছিল যদিও পুনৰ আক্ৰান্ত হোৱাত স্বাস্থ্য পৰীক্ষাৰ বাবে বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ যোগাযোগ কৰাত যোৱা 23 এপ্ৰিলত বৰুৱাসহ CRPFৰ 7জন জোৱানক কৰোনা ভাইৰাছৰ সম্পৰ্কীয় পৰীক্ষা কৰাত কেউজনৰ দেহত যোগাত্মক অৰ্থাৎ পজিটিভ ফলাফল লাভ কৰাত তেওঁলোকৰ লগতে কোম্পানীটোৰ 40 গৰাকীৰ দিল্লীৰ নয়লা অঞ্চলত CRPFে স্থাপন কৰা কোৱাৰেণ্টাইন কক্ষত তেওঁলোকক ৰখাৰ ব্যৱস্থা কৰে। জোৱান দেৱজিৎ বৰুৱাই জানিবলৈ দিয়া মতে চিকিৎসাৰ অন্তত সম্প্ৰতি তেওঁলোক প্ৰায় 90% আৰোগ্য হৈ উঠিছে। দেৱজিতে কয় যে ইতিমধ্যে মৃত্যুক আঁকোৱালি লোৱা প্লাটুন কামাণ্ডাৰ বৰপেটা জিলাৰ ইক্ৰাম হুছেইনো আক্ৰান্ত হোৱা 7জনৰ ভিতৰতে এজন আছিল। এই পৰ্যন্ত কোৱাৰেণ্টাইন কক্ষত থকা 40 জনৰ 7জন অসম জোৱান বুলি জানিবলৈ দিছে বৰুৱাই। ইপিনে জোৱানজন কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা খবৰ আনুষ্ঠানিকভাৱে পৰিয়ালক জনাইছিল সংশ্লিষ্ট কৰ্তৃপক্ষই। বৰুৱাৰ পৰিবাৰ আছে টিয়কত। নিজ সন্তানৰ এই খবৰ পাই পৰিয়ালৰ সদস্যসকল উদ্বিগ্ন হৈ পৰা বুলি জানিব পৰা গৈছে। অৱশ্যে জোৱান বৰুৱাই পৰিয়ালৰ সদস্যসকলৰে টেলিফোনেৰে যোগাযোগ অব্যাহত ৰাখিছে বুলিও জানিবলৈ দিছে। বৃহস্পতিবাৰে বঙাইগাঁৱত পুনৰ 4জন COVID-19 পজিটিভ ৰোগীৰ তথ্য পোহৰলৈ আহে। এই 4জন ৰোগীৰ সন্দৰ্ভত বৰ্তমানলৈকে সংস্পৰ্শলৈ অহাৰ কোনো তথ্য লাভ কৰা নাই বুলি উল্লেখ কৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ক'ভিড আক্ৰান্ত কোনো লোক অথবা বাহিৰৰ পৰা অহা কোনো লোকৰ সংস্পৰ্শলৈ অহা নাছিল এই 4জন লোক। আজি পোহৰলৈ অহা বঙাইগাঁৱৰ 4জন ৰোগী হৈছে অনুপম ঠাকুৰীয়া, চাবাৰাকাটা, দীপক মল্লিক, অভয়াপুৰী, আমগুৰি দ্বিতীয় খণ্ডৰ, ববিতা বাছফৰ হাস্পাতাল কলনীৰ, মীনা বিশ্বকৰ্মা ৰেলৱে কলনী। বৃহস্পতিবাৰে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বঙাইগাঁও জিলালৈ যোৱাৰ সময়তে পোহৰলৈ আহে COVID-19 পজিটিভ ধৰা পৰাৰ এই তথ্য। মন্ত্ৰীগৰাকীয়ে বঙাইগাঁৱত সংবাদ মাধ্যমক সম্বোধন কৰি বঙাইগাঁও জিলাৰ বাবে এক জটিল ক্ষণ বুলি উল্লেখ কৰে। জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি অচিৰেই 3 কিলোমিটাৰ ব্যাসাৰ্ধত কণ্টেইনমেণ্ট জন ঘোষণা কৰা হ'ব, অৰ্থাৎ ৰেড জন বুলিও কয় মন্ত্ৰীগৰাকীয়ে। উল্লেখ যে ববিতা বাছফৰৰ ক্ষেত্ৰত হাস্পতাললৈ যিহেতু জামালউদ্দিন আহিছিল, তেনে পৰিপ্ৰেক্ষিতত COVID-19 পজিটিভ স্বাভাৱিক হ'লেও বাকী 3জনৰ ক্ষেত্ৰত বৰ্তমানলৈকে কোনো লোকৰ সংস্পৰ্শলৈ অহাৰ তথ্য লাভ কৰা নাই। গতিকে চিন্তাৰ বিষয় হৈ পৰিছে আমাৰ অসমৰ কাৰণে, আমাৰ দেশৰ কাৰণে এক নতুন সমস্যা যেন কোনো লিংক নথকাকৈ কৰোনা ভাইৰাছৰ উৎপত্তি
হোৱাৰ কিবা থল হৈছে নেকি আমাৰ অসমত, আমাৰ অসমৰ মানুহৰ গাত। গতিকে কৰোণা ভাইৰাছে কি এক নতুন লক্ষণে দেখা দিছে, যাৰ নেকি কোনো কণ্টেক্টৰ চেইন নাই, কাৰো লগত কণ্টেক্ট কৰা নাই, কাৰো লগত এনেকুৱা COVID-19 থকা মানুহৰ লগত তেওঁলোকে আহ যাহ কৰা নাই। তাৰ ফলতো তেওঁলোকৰ গাত ক'ৰ পৰা আহিল কৰোণা ভাইৰাছৰ এই বীজাণু, সেই কথাক লৈ আমাৰ সমগ্ৰ আমাৰ দেশতে বিশেষকৈ বেছি চিন্তান্বিত হৈ পৰিছে ওপৰৰ যিসকল সচেতন মহল। এইখিনিয়ে আছিল আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ। জানি নিশ্চয় ভিডিঅ'টি আপোনালোকৰ ভালেই লাগিল। চেনেলটি ছাবস্ক্ৰাইব কৰিব এনেকুৱা খবৰবোৰ পাই থাকিবলৈ। যদি যোগ্য বুলি ভাবে, প্ৰয়োজন বুলি ভাবে, ভিডিঅ'টি শ্বেয়াৰ কৰিব, লাইক কৰিব। পুনৰ লগ পাম। আজিলৈ আহোঁ। নমস্কাৰ।